স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি মই আপোনালোকক কেনেকৈ 2021 চনৰ HSLC এক্সামৰ ৰুটিন কেনেকৈ ডাউনলোড কৰিব পাৰে তাৰ বাবে দেখুৱাম। আজি এইটো ৰুটিন ফাৰ্ষ্ট এৰিছে ছেবাৰ অফিচিয়েল ৱেবছাইটত। চ' মই কেনেকৈ আপোনালোকে ডাউনলোড কৰিব ছেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা তাৰ বাবে মই দেখুৱাম। আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনাৰ কোনো যদি ওচৰ চুবুৰীয়া বা লগৰীয়া পৰীক্ষা দি আছে তেনেহ'লে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি অতি সোনকালে জনাই দিয়ক। চ' বলক বন্ধুসকল, ভিডিঅ'টো এতিয়া আৰম্ভ কৰিব লৈছোঁ। তাৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। মই মোৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত গৈছোঁ আৰু তাতে চাৰ্চ কৰিব sevaonline.org। চাৰ্চ কৰাৰ পিছত ছেবাৰ অফিচিয়েল ৱেবছাইটত আহি পৰিব। তাৰপাছত আপুনি ইয়াতে থকা ন'টিফিকেশ্যনৰ অপশ্যনটোত ক্লিক কৰি দিব। ন'টিফিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা পেজ খোল খাব। এই পেজটোৰ প্ৰথম যিটো 1 নম্বৰ যিটো ন'টিফিকেশ্যন আছে চাওক, HSLC অৰ AHM এক্সামিনেশ্যন 2021 প্ৰগ্ৰাম, আৰু এইটো আপলোড কৰিছে 6/1/2021 আৰু এই এটা ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব আপুনি। চ' মই এবাৰ ডাউনলোড কৰিছোঁ, আকৌ ডাউনলোড নকৰোঁ। চ' মই ডাউনলোড ক্লিক কৰাৰ পিছত আৰু ডাউনলোড হ'ব। চ' মই ডাউনলোড যিটো কৰিছোঁ সেইটো দেখুৱাই আছোঁ। চাওক মই ডাউনলোড কৰিছোঁ। এয়া চাওক, 11 মে'ত ইংলিছ, 13 মে'ত এছামিছ। তাৰপিছত এক্সামটো যাই শেষ হ'ব আপোনাৰ 1 জুন 2021 টুইজডে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনাৰ ওচৰ পাজৰলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।